বন্ধুসকল, এয়া বলৰাম হয়, বলৰাম দাস মোৰ বন্ধু। আৰু আজিৰ পৰা নহয়, মই হোজাইত আহিছোঁ আৰু তেখেত মোৰ মানে আমাৰ বাল্যকালৰ বন্ধু বুলি ক'ব পাৰোঁ। তেওঁ গীতা ইমান ধুনীয়া সংস্কৃতটো পাঠ কৰে, আজি চাই মই মোহিত হ'লোঁ এই গীতা। আৰু গীতা আমাৰ পবিত্ৰ গ্ৰন্থ, মানে গীতাখন আমাৰ জীৱন, আমাৰ হিন্দু ধৰ্মৰ গীতাই আমাৰ মেইন শ্ৰেষ্ঠ গ্ৰন্থ। এয়া গীতাত আমি আমাৰ জীৱনৰ উৎসৰ্গ বিচাৰি পাওঁ। চ' তেওঁ আজি গীতাৰ দুই এটা শ্লোক আমাক সকলোকে ক'ব। এটা অধ্যায় তেওঁ ক'ব, 15 নম্বৰ অধ্যায়। সকলোৱে ভালদৰে শুনিব। নিশ্চয় ইয়াৰ পৰা আমি আমাৰ আগন্তুক সকলোকে মই আহ্বান কৰিম, গীতা আমি সকলোৱে পাঠ কৰিব লাগে, গীতা আমি জানিব লাগে, গীতাৰ মূল বিষয়খিনি জানিব লাগে। এয়া আমি অলপ দিনটোৰ মাজত আমি গোটেই দিনটো কৰ্মব্যস্ততাৰ মাজত থাকোঁ, কিন্তু আমাৰ গীতা যোনখিনি আমাৰ লাইফ লাইন, আমাৰ জীৱনৰ এয়া জীৱন ৰেখা হয়, সেই বিষয়ে আমি কোনেও নাজানো। তো চবকে আহ্বান থাকিল, সকলোৱে অলপ মন দি শুনক। তো 15 নম্বৰ অধ্যায়টো পাঠ কৰি আছে। ওম শ্রী পরমাত্মনে নমঃ। অথ শ্রীমদ্ভগবদ্গীতা অথ পঞ্চদশোऽধ্যায়ः। শ্রীভগবানুবাচ ঊর্ধ্বমূলমধঃ শাখम् অশ্বত্থं प्राहुरव्ययम् छन्द्वांसि यस्य पाणानि हस्तौ वेदस वेदवित् अधोश्चर्धं प्रसिता तस्य शाखा गुणो प्रविद्धा विषयप्रबलाः अधोश्च मूलानुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके न रूपमच्छेह ततोपलभ्यते नन्तु न चार्दीरि न च सम्पतिष्ठा अश्वत्थमेनं सुदृढमूलं असङ्गशस्त्रेण दृढेन चित्वा ततः पदं तत्परिमर्गितव्यं यस्मिन् गता न निवर्तन्ति भूयः तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसिता पुराणे निर्माणमोहाजितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः द्वन्द्वैर्विमुक्ता सुखदुःखसग्नैः गच्छन्तमुरापदमव्ययं तत् न तद्भासयते सूर्यो न शशाङ्को न पावकः यत्कर्ता न निवर्तन्ते तद्धामो परमं मम मामैवांशजीवलोके जीवभूतः सनातनः मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति शरीरं यादिवाप्नोति न यच्च शरीरं यादिवाप्नोति यच्चाप्युत्क्रामतीश्वरः गृहीत्वैतानि संयाति वायुर्गन्धानि वाशयात् श्रोत्रं चक्षुषि स्पर्शनं च रसनं घ्राणमेव च अधिष्ठाय मनश्चायं विषयानुपसेवते उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितं विमूढानानुपश्यन्ति पश्यन्ति येन चक्षुषः यतान्तयोगिनश्चैनं पश्यन्तात्मन्यवस्थितं यतान्तप्रकृतात्मानो नैनं पश्यन्त चेतसः यदादित्यगतं तेजं जगद्भासयतेऽखिलं यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धिमामकम् गामविश्य च भूतानि धारयाम्यहमोजसा पौष्णामि चौषधि सर्वस्वमो भूत्वा रसात्मकः अहं वैश्वानरो भूत्वा प्राणिनं देहमाश्रितः प्राणपानसमयुक्तः पचाम्यन्नं चतुर्विधं सर्वस्य चाहं हृदि सन्निविष्टः
मत्तस्मृतिर्ज्ञानमुपैहनं च वेदैश्चैश्चैवैरहमेव वेदो वेदान्तकृद्वेदविदेव चाहं द्वाविमो पुरुषो लोके क्षरक्षाक्षर एव च क्षरक्षर्वाणि भूतानि कूटस्थोऽक्षरयुज्यते उत्तमपुरुषस्तैः परमात्मेतुदाहृतः यो लोकत्रयमाविश्य विवर्तव्य ईश्वरः यस्मात्क्षरमतीतोऽहं यक्षरादपि चोत्तमः अतस्मिन् लोके वेदे च प्रतिथा पुरुषोत्तमः यो मामेवमुसम्मूढो जानाति पुरुषोत्तमं तमं स सर्वविद् भजति मां सर्वभावेन भारत इति गुह्यतमं शास्त्रम् इदमुक्तं मया नघ एतद्बुद्ध्वा बुद्धिमान् च कृतकृतश्च भारत ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगो नाम पञ्चमोऽध्यायः। ओम শ্রীকৃষ্ণার্পণমস্তু। জয় শ্রীকৃষ্ণ। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। তো গীতাৰ 15 নম্বৰ অধ্যায়টো সকলোৱে শুনিলে আৰু এয়া এটা অনলাইন ক্লাছো হয়। যোনে যোনে গীতাৰ প্ৰতি মানে যোনটো আমাৰ সকলোৰ দৰকাৰ আৰু আমি এজ হিন্দু ধৰ্ম আমাৰ মেইন গ্ৰন্থ হৈছে গীতা গ্ৰন্থখন। সেইখিনি আমি এয়া আমি তো আজি বলৰামক কৈছোঁ যে তুমি ইয়াৰ সবিশেষটো অলপ ক'বা, ক'ত অনলাইন ক্লাছ কৰা যায় বা কেনেকৈ যদি কোনোবাই ইণ্টাৰেষ্ট আছে জইন কেনেকৈ কৰিব তুমি অলপ কৈ দিয়াচোন। learngita.com আমাৰ অনলাইন ক্লাছ হয়। অল অভাৰ ৱৰ্ল্ডত 193 কাণ্ট্ৰিত চলি আছে। আপোনালোকে 40 মিনিট ক্লাছত যোগদান কৰিব। অনলি ফৰ 24 আৱাৰ্ছৰ ভিতৰত আপোনালোকে 40 মিনিট টাইমটো দিব। বাছ তাৰপিছত আপোনালোকে অডিঅ' পাই যাব, JPG পাব, শ্লোকবিলাক পাব, আজি ক্লাছত কি কি হৈছে চবকেইটা আপোনালোকে পাই যাব। এইটো আপোনালোকে ভালকৈ শুনিব। শুনিলে আপোনালোকে মই 100% গ্যাৰাণ্টি দিম, যদি কোনোবাই যদি ভালকৈ ক্লাছ কৰে 1 মাহৰ ভিতৰত 2টা চেপ্টাৰ একদম ইজিলি পঢ়ি যাব, কোনো কথা নাই। আৰু আমাৰ ইয়াতে 1 বছৰ 2 মাহ লাগে কমপ্লিট গীতাটো শিকাৰ কাৰণে। আপোনালোকে সংস্কৃতত একদম মানে ভালকৈ ধুনীয়াকৈ পঢ়িব পাৰিব। মই এতিয়া গীতাৰ টেক্সটাৰত আছোঁ, টেকত আছোঁ মই, আৰু মাইগ্ৰেণ্ট কলিঙতো আছোঁ, ছুপাৰভাইজাৰৰ হিচাপত আছোঁ, ট্ৰেইনাৰৰ হিচাপত আছোঁ। জয় শ্ৰীকৃষ্ণ। জয় শ্ৰীকৃষ্ণ। তো সবকে আহ্বান থাকিল। ধন্যবাদ।